নমস্কাৰ বন্ধুসকল, মই পুনৰবাৰ আহিছোঁ। মোৰ নাম কলিতা। মোৰ চেনেলটো অতিকৈ নতুন চেনেল। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ন'টিফিকেশ্যন বেলটো দবাব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ আপোনালোকৰ এয়াৰটেল চিমৰ বিষয়ে। তাত মই আপোনালোকক এটা কথা কৈছিলোঁ যে আপোনালোকক নেক্সট ভিডিঅ'টোত চিম কাৰ্ডৰ বিষয়ে ক'ম। চিম কাৰ্ড হ'ল এনেকুৱা এটা ব্যৱস্থা, যিটো ব্যৱস্থাৰ সহায়ত মোবাইল এটা বহুত সুবিধাজনক হ'ব। চিম কাৰ্ডখন মানে কি, আগতে যেনেকুৱা ধৰণৰ চিম আছিল এনেকুৱা চিমৰ ব্যৱস্থা নাথাকিব এই চিম কাৰ্ডত। এই চিম কাৰ্ডত অকল এইখিনি বস্তু থাকিব। এই মাজত যে এইখিনি মেটেলখিনি দেখিছে এইখিনি দেখিব। এইখিনি অৱশ্যে কিহৰ কাম কৰে জানেনে? এইখিনিত আপোনাৰ এখন মেমৰিৰ নিচিনা কাম কৰে ক'ব গ'লে। ইয়াতে কিছুমান নাম্বাৰ ছেভ কৰি ৰাখিব পাৰে বা মেছেজ কিছুমানো ছেভ কৰি ৰাখিব পাৰে। আচলতে এইখিনি হ'ল চিম কাৰ্ডৰ মেইন ব্যৱস্থা। বাকী এইখিনি এনেই থাকে প্লাষ্টিকখিনি। এইখন হ'ল আটাইতকৈ ডাঙৰ চিমখন। ইয়াৰ পিছত হ'ল মাইক্ৰ' চিম, এখন মানে মিনি চিম বুলি কয়। ইয়াৰ পিছত আহিল আপোনাৰ মাইক্ৰ' চিম, আৰু মাইক্ৰ' চিমৰ পিছত লাষ্টত আহিল আপোনাৰ নেন' চিম। এইবাৰ আহিছে চিম কাৰ্ড। যিটো চিম কাৰ্ড আপোনাৰ ব্যৱস্থা মানে কি, কেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব, এইটো মানে মোবাইলতে লাগি থাকিব। ধৰক আপুনি ফিক্স মেমৰি তেনেকুৱাকৈ লাগি থাকিব। মানে কি আপুনি ধৰক মোবাইল এটা কিনি ল'লে, মোবাইলটো কিনি লোৱাৰ পিছত আপুনি ইনষ্টল কৰিব লাগিব সেই চিমখন। ইনষ্টল কৰাৰ পিছত আপোনাক এটা ধৰক আপুনি ভোডাফোনৰ বা এয়াৰটেলৰ বা আইডিয়াৰ ল'লে আৰু সেইটো এপছ এটা ইনষ্টল কৰি ল'ব লাগিব। তাতে আপোনাৰ পাৰ্চনেল ডাটাখিনি দি দিব লাগিব। ধৰক যিখিনি বিচাৰে, এড্ৰেছ বা ভোটাৰ আই ডি কাৰ্ডৰ ফটো দি দিব লাগিব, ফটো তুলি কিনে, বা আপোনাৰ কিবা নাম্বাৰ বিচাৰিব পাৰে। সেইখিনি বাৰু আহিলে গম পাম কি বিচাৰে। অৱশ্যে এইটো আমেৰিকা বা এনেকুৱা ধৰণৰ দেশবিলাকত এইটো চিম কাৰ্ডৰ ব্যৱস্থা চলি আছে। ভাৰতবৰ্ষতো কম বছৰৰ ভিতৰত আহিব বুলি কিছু সম্ভেদ পোৱা গৈছে। আপুনি ধৰক এতিয়া এয়াৰটেল চিম এখন চলাই আছে, চিম কাৰ্ড লৈছে। আপুনি এয়াৰটেল চিমত নেটৱৰ্ক ভাল পোৱা নাই, আপুনি আইডিয়া ল'ব বিচাৰিছে। আপুনি সেইটো আনইনষ্টল কৰি লৈ কিনে আকৌ আইডিয়া ইনষ্টল কৰি ল'ব পাৰিব। আপোনাক তাতে সিহঁতে মানে কি দিব, এটা ইউজাৰ আই ডি দিব আৰু পাছৱৰ্ড এটা দিব। সেই পাছৱৰ্ডটো মনত ৰাখিলে হ'ল। আপোনাৰ যদি কিবা কাৰণত মোবাইল হেৰাইও যায়, তেনেহ'লে আপোনালোকে বেছি চিন্তা কৰিব নালাগে বা পুলিচৰ ওচৰত যোৱাৰ কোনো কথা নাই। পাছৱৰ্ডটো আৰু ইউজাৰ আই ডিটো মনত থাকিলেই হ'ল। আপুনি সেনেকৈ চিমখন আকৌ অন কৰিব পাৰিব। তেতিয়া আৰু এইবিলাক সেই বন্ধ হোৱা বা কিবা এনেকুৱা ধৰণৰ বেছি চান্সো নাথাকিব। চিমখন উলিয়াই সোমোৱাৰ ব্যৱস্থা নাথাকিব, যাৰ ফলত মোবাইলটো অতি শ্লিম হৈ যাব, ধুনীয়া হ'ব। এতিয়া ব্যৱহাৰ কৰি থকা মোবাইলবিলাকতকৈ বহুত বেছি শ্লিম হ'ব আৰু মোবাইলবিলাক দেখাত ধুনীয়া হ'ব। যিহেতু চিমৰ বাবে যি মানে ঠাই লাগে, মোবাইলটোত বহুত ঠাই লাগে এইটো চিমৰ বাবে, সেইখিনি ঠাই বাচি যাব, ফলত মোবাইলটো দেখাত ভাল হ'ব। এই চিম কাৰ্ডত বহুত সুবিধা আছে। আগন্তুক মোবাইলবিলাক আহিলে আমি নিশ্চয় গম পাম। 2020 চনৰ পৰা অহাৰ এটা কথা আছে। ভাল লাগিব। আহকচোন বন্ধুসকল, আমি চাই ল'ম বাৰু কেনেকুৱা লাগে আহিলে। বাৰু ভিডিঅ'টো যদি আপোনালোক ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। সকলোৱে হাঁহি থাকক তাতে আশা কৰিলোঁ।